নাগশংকৰ মন্দিৰ অসমৰ বিশ্বনাথ জিলাত অৱস্থিত এটি ঐতিহ্যমণ্ডিত শিৱ মন্দিৰ। মন্দিৰটোৰ নামেৰে অঞ্চলটোৰ নামো নাগশংকৰ পৰিছে। দৈনিক এই মন্দিৰত পূজা অৰ্চনা কৰা হয়। মন্দিৰটিৰ উৎপত্তিৰ কিংবদন্তি অনুসৰি ভগৱান বিষ্ণুৱে খণ্ডিত কৰা দেৱী সতীৰ নাভিৰ অংশ এই মন্দিৰত পৰিছিল। এই নাভি অংশ পৰা ঠাইতে শিৱলিংগ স্থাপন কৰি পৰৱৰ্তী সময়ত মন্দিৰ স্থাপন কৰা হয়। এই মন্দিৰৰ ভিতৰৰ গহ্বৰত পানীত শিৱলিংগ স্থাপন কৰা আছে। তদুপৰি বিষ্ণুমূৰ্তিৰ যোনিকুণ্ড স্থাপন কৰা আছে। মন্দিৰ চৌহদত অৱস্থিত এটি প্ৰকাণ্ড জলাশয়ত থকা শতায়ু গৰকা কাছকেইটায়ো মন্দিৰৰ পৰ্যটন ব্যৱস্থাত অৰিহণা যোগাইছে। শিৱৰ সহচৰ বুলি গণ্য কৰা এই কাছকেইটাক প্ৰতিদিনে মন্দিৰৰ প্ৰসাদ আৰু ভোগ অৰ্পণ কৰা হয়। নাগশংকৰ মন্দিৰত পূজা অৰ্চনা কৰিলে অভীষ্ট সিদ্ধি হয় বুলি জনমানসত দৃঢ় বিশ্বাস আছে।